বৰপেটা জিলাৰ নৱগঠিত চেঙাৰ বামনডংৰাত দলং নিৰ্মাণ দাবীত এক বিশাল জনসভা অনুষ্ঠিত হয়। গড়খহনীয়া প্ৰতিৰোধ সমিতি ও বামনডংৰাৰ নগৰবেৰা সংযোগী দলং নিৰ্মাণ দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় বিশাল জনসভাখন। পূৰ্বৰ বাগবৰ সমষ্টি তথা নৱগঠিত চেঙা সমষ্টিৰ বামনডংৰাৰ লগতে দিঘিৰবামকে আদি কৰি অধিকাংশ অঞ্চলতে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ গড়খহনীয়াৰ কবলত পৰা পৰিলক্ষিত হৈছে। ইপিনে ব্ৰহ্মপুত্ৰ নদীয়ে চেঙা সমষ্টিক দুটা ভাগত বিভক্ত কৰাত বিশেষকৈ দক্ষিণ পাৰৰ লক্ষাধিক লোক জিলা সদৰ ঠাইলৈ আহিবলৈ নাইৰে নদী পাৰ হ'বলগীয়া হয়, য'ত স্কুল কলেজৰ ল'ৰা ছোৱালীকে আদি কৰি শিশু মহিলাসকলে যাতায়াতৰ নামত এক নৰক যন্ত্ৰণা ভোগ কৰি আহিছে। ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰৰ চৰাঞ্চলবাসীৰ লগতে উত্তৰ পাৰৰ লোকসকলেও দুয়োটা পাৰক সংযোগ কৰি এখন দলং নিৰ্মাণ কৰিবলৈ দীৰ্ঘদিন ধৰি চৰকাৰক দাবী উত্থাপন কৰি আহিছে। শেহতীয়াকৈ দুখন জিলাক সংযোগ কৰি দলং নিৰ্মাণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত বামনডংৰাৰ পৰা নগৰবেৰাক সংযোগ কৰি পকী দলং নিৰ্মাণ কৰাৰ প্ৰসংগটো অধিক চৰ্চা লাভ কৰিছে। সভাত হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, অসম চৰকাৰ জিন্দাবাদ, বামনডংৰাৰ নগৰবেৰা সংযোগ কৰি দলং নিৰ্মাণ কৰক, ৰাইজৰ দাবী মানিবই লাগিব আদি শ্লোগান দিয়া পৰিলক্ষিত হয় সভাখনত। চেঙা সমষ্টিৰ বিধায়ক আশৰাফুল হুছেইনে সভাত উপস্থিত থাকি নিজৰ ভাষণত ঐতিহাসিক অঞ্চলটোৰ গড়খহনীয়াৰ প্ৰতিৰোধৰ লগতে বামনডংৰাৰ নগৰবেৰাক সংযোগ কৰি পকী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছে। নিউজ ডেস্ক, অসম লাইভ 24। আপোনালোকে নিশ্চিতভাৱে জানে যে বৰপেটা জিলাৰ নৱগঠিত চেঙা সমষ্টিৰ অন্তৰ্গত বামনডংৰা এটি ঐতিহাসিক ঠাই আৰু এই ঠাইত গৰাখহনীয়াই বিগত কিছুমাহ ধৰি বা দীঘলীয়া সময়ৰ পৰাই এটি তাণ্ডৱ আৰম্ভ কৰিছে আৰু ইতিমধ্যে মথাউৰিৰ একদম নিকটৱৰ্তী অঞ্চলত এই গৰাখহনীয়া আৰম্ভ হৈছে আৰু খুব কাষতে বজাৰ আৰু ঐতিহাসিক বামনডংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ঘন জনবসতিপূৰ্ণ এলেকা এই অঞ্চলটোত আছে। আপোনালোকে জানে যে লেহিডুংৰা বা এই পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ ইতিমধ্যে গৰাখহনীয়াত জাগ হৈছে আৰু সেই ঠাইৰ পৰা মানুহবিলাক আহি এই বামনডংৰা গাঁৱতেই আশ্ৰয় বা বসতি কৰি আছিল আৰু এই ঠাই ইতিমধ্যে গৰাখহনীয়াৰ ভাবুকিৰ সন্মুখীন হোৱাত ৰাইজ ত্ৰস্তমান হৈছে। গোটেই অঞ্চলবাসী মানুহ তেওঁলোকে বিভিন্ন সময়ত সভা সমিতি আদি কৰি নিজা উদ্যোগত কিছু কাম কাজ আৰম্ভ কৰিছে। আমি ৰাইজৰ মাজত উপস্থিত থাকি এয়া যিহেতু বাগবৰ সমষ্টিৰ বিধায়ক ইতিপূৰ্বে আছিল, তেখেতৰ নিজা গৃহ সমষ্টি আছিল আৰু এইবেলি যিহেতু নৱগঠিত চেঙা সমষ্টি, সেই গতিকে সেই বাদত আমিও তেওঁলোকৰ মাজত উপস্থিত থাকি পূৰ্বৰ এডিবিৰ কামটো বিশেষ কাৰণত হৈ নুঠিল। এইবাৰ আকৌ FMB আঁচনিৰ অধীনত 513 কোটি টকাৰ যি আঁচনি প্ৰস্তুত কৰি ইতিমধ্যে IIT ভেটিঙৰ কাৰণে কৈছে, সেই বিষয়ে ৰাইজক অৱগত কৰোঁ। ইয়াৰ উপৰিও আমি আমাৰ নিজস্ব তহবিলৰ পৰাই হওক বা নিজৰ পকেটৰ পৰাই হওক যি পাৰোঁ, বিধায়ক তহবিলৰ পৰা হওক বা নিজৰ পকেটৰ পৰা হওক যি পাৰোঁ, এওঁলোকৰ লগত এওঁলোক এই অঞ্চলবাসী এজন হিচাপে বা এওঁলোকৰ মাজৰ এজন হিচাপে এওঁলোকৰ লগত থকাৰ প্ৰতিশ্ৰুতি বা অংগীকাৰবদ্ধ আজি হওক আৰু ৰাইজৰ মাজত যথেষ্ট ইচ্ছা, চকুত যদিও ভয় আৰু শংকা, গৰাখহনীয়াৰ ভাবুকি প্ৰতিজনৰ মুখত প্ৰতিস্ফুট, তাৰ পিছতো ৰাইজ একগোট হৈছে। নিশ্চিতভাৱে এই গৰাখহনীয়া প্ৰতিৰোধৰ কাম সফলভাৱে হ'ব। আমি কেৱল চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। নিশ্চিতভাৱে মই বিধানসভাত বিগত সময়তো কৈছোঁ, অহা সময়তো ক'ম আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে জনবসতিপূৰ্ণ ঘন এলেকা ইতিমধ্যে অন্য কোনো ঠাই হ'লে কিজানি ইয়াতে কাম আৰম্ভ হ'লহেঁতেন, কিন্তু আমি সেইবিলাক ৰাজনৈতিক কথালৈ নাযাওঁ। আমি কেৱল বিচাৰোঁ যে এই ঐতিহাসিক ঠাই, এই হাজাৰ হাজাৰ মানুহৰ গৃহভূমি, বাসভূমি, অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাক চৰকাৰে ৰক্ষা কৰক।